Hello viewers, আজি দেখুৱাম ভাবিছো কাৰ warning lights dashboard এতিয়া আপোনালোকে দেখিছে মই অন কৰা নাই এতিয়ালৈকে বাৰু অন কৰি দিলে দেখিব ইয়াত এতিয়া লাইটস দেখাইছে হ্যান্ড ব্রেক লাগি আছে ইয়াৰ এইটো হৈছে আপোনাৰ হ্যান্ড ব্রেক লাগি আছে এইটো হৈছে ইঞ্জিন যে ঠিকে আছে সেইটো মানে লাইটস তো দেখুৱাই তাৰ পিছত তাৰ ওপৰটো হৈছে এইটো বেটাৰী লাইটস বেটাৰী ঠিকে আছে যে সেইটো দেখায় তাৰ ওপৰটো হৈছে ইঞ্জিন অইল প্ৰেছাৰ সেইটো দেখায় তাৰ পিছত এইটো ওয়াৰ্নিং লাইটস হৈছে এইটো আপোনাৰ সিট বেল্ট যদি নামাৰো তেতিয়া এনেকৈ ওলাই থাকে তাৰ পিছত এইটো হৈছে ষ্টেৰিং ডাল যে ঠিকে আছে সেইটো দেখায় মানে আৰু এইফালে এইটো আপোনাৰ টেম্পারেচার লাইট এটো কুলেন্ট বা এনেকে গাড়ীখন যেতিয়া ঠাণ্ডা হৈ থাকে তেতিয়া এই লাইটস তো দেখায় আৰু যদি গাড়ীখন আপোনাৰ ইঞ্জিন যেতিয়া স্টার্ট হয় বা বহুত চলে যেতিয়া বহুত গৰম হৈ যায় তেতিয়া এই সেউজীয়া লাইটটো এই যে সেউজীয়া লাইটটো এটো আপোনাৰ ৰঙা হৈ যায় আৰু তেতিয়া গাড়ী বন্ধ কৰি দিব লাগে এতিয়া যেতিয়া মই গাড়ীখনৰ স্টার্ট কৰি দিম তেতিয়া এই লাইটস বোৰ নাইকিয়া হৈ যাব চাব নাইকিয়া হৈ গ'ল এতিয়া কি আছে লাইটস টেম্পারেচাৰটো থাকিব বাকি মই সিট বেল্ট মৰা নাই কাৰণে হেতু লাইট চলাই আছে তাৰ পিছত হ্যান্ড ব্রেক লগাই থোৱা কাৰণে হেতু লাইট চলাই আছে আৰু যদি ড্যাশবোৰ্ডত এইকিটা সিট বেল্ট মই লগাই দিলে না লাইটস তো নাইকিয়া হৈ যাব আৰু দেখাইছো মই নাইকিয়া হৈ গ'ল আৰু হ্যান্ড ব্রেকও মই যেতিয়া আঁতৰাই দিম তেতিয়া হ্যান্ড ব্রেকৰ লাইটস তো নাইকিয়া হৈ যাব নাইকিয়া হৈ গ'ল সো গাড়ীখন চলি থকা অৱস্থাত এই লাইটস বোৰ ড্যাশবোৰ্ডত দেখিব নালাগিব যদি আপুনি এই লাইটস সমূহ দেখে তেতিয়া হলে ভাবিব যে গাড়ীখনৰ কিবা প্ৰবলেম হৈছে আৰু নিয়াৰেষ্ট সাৰ্ভিস ষ্টেচনত গৈ ঠিক কৰাব লাগিব যদি মোৰ ভিডিওটো চাই ভাল লাগিল তেতিয়া লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব ধন্যবাদ